আসুৰ সম্পাদকত্ব ত্যাগ শংকৰজ্যোতি বৰুৱাৰ সামাজিক মাধ্যমযোগে ঘোষণা এই কথা ৰাজ্যজুৰি বিতৰ্কৰ পিছতেই পদত্যাগ শংকৰৰ কিছুদিন পূৰ্বে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী আসু কৰি থকা যুৱতীয়ে যুৱতীগৰাকীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে তাৰ পিছতেই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভঙাগড় আৰক্ষী থানাত এক প্ৰকাৰ যুৱতীগৰাকীয়ে তোলা অভিযোগৰ পিছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল শংকৰজ্যোতি বৰুৱালৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল বিশেষকৈ শংকৰজ্যোতি বৰুৱাই নহয় আসুৰ ভিতৰ চৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আসুৰ ভিতৰ চৰাত যুৱতী সুৰক্ষিত নহয় নেকি তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিল জাতীয় সংগঠনটো তাৰ পিছতেই এক গুৰুত্বপূৰ্ণ বৈঠক বহিছিল শংকৰজ্যোতি বৰুৱা সভাপতি আৰু মুখ্য উপদেষ্টাৰ লগত তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই সম্পাদক শংকৰজ্যোতি বৰুৱাক কিছুদিনৰ বাবে অব্যাহতি ল'বলৈ পৰামৰ্শ জনাইছিল তাৰ পিছতেই আজি দুদিন পাৰ হ'ল আৰু দুদিনৰ অন্তত সামাজিক মাধ্যমযোগে শংকৰজ্যোতি বৰুৱাই পদত্যাগৰ কথা ঘোষণা কৰিছে আসুৰ যাত্ৰা যে ইমানতেই অন্ত পৰিল শংকৰজ্যোতি বৰুৱাৰ সেয়া নিশ্চিত সকলোকে ধন্যবাদ জনাই সামাজিক মাধ্যমত পোষ্টযোগে পদত্যাগৰ কথা ঘোষণা কৰিলে শংকৰজ্যোতি বৰুৱাই নিউজ ডেস্ক প্ৰতিদিন লাইভ